আশিছে আজি স্কুলৰ পৰা টেষ্ট পেপাৰ পালে। দেখিয়েই তাৰ হাত ভৰি কঁপিবলৈ ধৰিলে আৰু তাৰ নিজৰ দেউতাকৰ এছাৰিলৈ মনত পৰি গ'ল, যিটো যোৱাবাৰো তেওঁৰ পিঠিত ইমান জোৰকৈ পৰিছিল যে সপ্তাহ ধৰি তাৰ চিন বহি আছিল। কি হ'ল আশিষ? তোৰতো মুখৰ ৰং একেবাৰে সলনি হৈ গ'ল। বুজি পোৱা নাই, গোটেই পেপাৰ ভৰাই দিওঁ তথাপিও মাষ্টৰে মোক নম্বৰ কিয় নিদিয়ে? আৰে পেপাৰ ভৰাই দিলে কি হ'ব? তোৰ প্ৰশ্নৰ উত্তৰটো ঠিক হ'ব লাগিব। তইতো কবিয়ে, তোৰ নম্বৰ চবতকৈ ভাল আহে নহয়। মোৰ এই কথাত অকণো দুখ নাই যে মোৰ নম্বৰ কম আহিছে। বছ, মোৰ এইটো কাৰণে ভয় লাগিছে যে আজি দেউতাৰ এছাৰি ক'ত ক'ত পৰিব। তাৰ পাছত দুয়োটাই হাঁহিবলৈ ধৰে। ৰাস্তাত আশিছে সেয়াকে ভাবি আহে যে আজি কি ক'ম দেউতাক। তেওঁতো জানেই যে আজি মই নম্বৰ পাম। ৰাস্তাত পৰা এজোপা গছৰ তলত তেওঁ বহি দিয়ে। যেতিয়া মই সৰু আছিলোঁ তেতিয়াৰ পৰা যেতিয়াই কিবা ভুল কৰোঁ বা কিবা ভাল খবৰ থাকে তেওঁ দৌৰি সেই গছজোপাৰ ওচৰলৈ গৈছিল। আজিও তেওঁ গছৰ তলত বহি যায়। এতিয়া তুমিয়ে কোৱা, চব মানুহতো একে হ'ব নোৱাৰে নহয়। দেউতা হ'বও পাৰে সেই সময়ত খুব ভাল বিদ্যাৰ্থী, কিন্তু মই কি কৰোঁ? মোৰতো পঢ়াখিনি মূৰৰ ওপৰেদি পাৰ হৈ যায়। এতিয়া তুমিয়ে পেপাৰখন ভালকৈ ৰাখা। আশিছে সেই গছজোপাৰ শিপাৰ ওচৰত এটা সৰুকৈ গাঁত খান্দিলে আৰু তাত তেওঁ পেপাৰ পুতি দিলে আৰু গছজোপাত হাত বোলাই ঘৰলৈ অহাৰ পাছত কি হ'ল? তই গোটেই বস্তা খালী কৰি দিলি আৰু এতিয়ালৈকে তই পেপাৰ পোৱা নাই? চাইতো আছোঁ, এটা এটা পৃষ্ঠা খুলি চাই ল'লোঁ, কিন্তু ইয়াত পেপাৰ নাই। মোৰ লাগিছে কোনোবাই পেপাৰ লৈ গ'ল। অহ' আপুনিও যে ল'ৰা স্কুলৰ পৰা অহাৰ লগে লগে পিছত পৰি গ'ল। আৰে পেপাৰহে পাই যাব। এই মৰম চেনেহে ইয়াক এদিন শেষ কৰি দিব। আৰে পঢ়িব শুনিব নহ'লে কি কৰিব? নহ'লে কাৰোবাৰ ঘৰত গৈ চাকৰি কৰিব লাগিব। যেতিয়াই দেখোঁ গালি পাৰি থাকিব। ক'ৰবাত চাকৰি কৰিব, ক'ৰবাত কৰিব আৰু চাই থাকিব। এদিন মোৰ ল'ৰা বহুত ধনী মানুহ হ'ব। মাকৰ কথা শুনি আশিছৰ চেহেৰাত হাঁহি বিঙি উঠিল। তাৰ পাছত সি গোটেই কিতাপ পত্ৰ লৈ নিজৰ কোঠালৈ যায়গৈ। লাহে লাহে সময় পাৰ হয় আৰু আশিষ ডাঙৰ হৈ যায়। কিন্তু আজিও যেতিয়া তেওঁৰ সৈতে কিবা ঘটনা ঘটে তেওঁ পোনে পোনে গছজোপাৰ ওচৰলৈ যায় আৰু তেওঁ নিজৰ দুখ বেজাৰ আনন্দ চব কৈ দিয়ে। যেনেকৈ সেইদিনা যেতিয়া তেওঁৰ দেউতাকৰ মৃত্যু ঘটিল, চব যোৱাৰ পাছত তেওঁ সেই গছজোপাৰ ওচৰলৈ গৈ কান্দিবলৈ ধৰিলে। তুমি জানানে গছ, মই জানো মোৰ দেউতাৰ বৰ বেছি খং, কিন্তু তেওঁ মোক মৰম কৰিছিল। তেওঁৰ অবিহনে মই এতিয়া অকলশৰীয়া হৈ গ'লোঁ। তেতিয়া আশিছে অনুভৱ কৰিলে যে তেওঁৰ মূৰৰ ওপৰত কিছু পাত আহি পৰিছে। তেওঁ সেই পাত উঠাই চকুত লগাই লয়। তেতিয়া তেওঁৰ বৰ ঠাণ্ডা ঠাণ্ডা লাগিল। পাছত আন্ধাৰ হ'লত তেওঁ ঘৰলৈ গুচি যায়। ঘৰ আহি পোৱাত তেওঁৰ মাকক কান্দি থকা দেখে। কি হ'ল মা, কিয় কান্দি আছা? চব ঠিক হৈ যাব। মই জানো দেউতা যোৱাৰ পাছত তোমাৰ বহুত দুখ হৈছে, কিন্তু মই আছোঁ নহয়, তোমাৰ ল'ৰা। মই চব ঠিক কৰি ল'ম। হে ভগৱান, তেখেতে মোক কেতিয়াও কোৱাই নাছিল যে তেখেতে এই ঘৰ বন্ধকত থৈছিলে। আজি মানুহ আহিছিল, ঘৰ খালী কৰি দিবলৈ কৈ গৈছে। এই কথা শুনি আশিছৰ ভৰি হাত কঁপিবলৈ ধৰিলে। তেওঁ গৈ সেইসকল লোকক লগ কৰিলে। তেতিয়া গম পালে যে দেউতাকে এই ঘৰ বহুত আগতেই বন্ধকত থৈছিল আৰু তাৰ কিস্তি দি আছিল। আৰু যেতিয়াৰ পৰা বেমাৰ হৈছিল তেতিয়াৰ পৰা তেওঁ এপইচাও দিব পৰা নাছিল। সেইকাৰণে ঘৰ খালী কৰাবলৈ আহিছিল। তেওঁ সেই লোকসকলৰ পৰা অলপ সময় বিচাৰে। পাছত সেই বনিয়াই তেওঁক এবছৰৰ সময় দিয়ে। তাৰ পাছত আশিছে নিজৰ বহুত বন্ধুৰ ওচৰলৈ সহায় বিচাৰি যায়, কিন্তু সকলোৱে জানিছিল যে আশিছে একো কাম নকৰে। সেইকাৰণে কোনেও তেওঁক সহায় নকৰিলে। পাছত আশিছে এঠাইত সৰু সুৰা চাকৰি পায়। তাৰ পৰা যিয়ে পইচা উপাৰ্জন কৰে তাৰ আধা ঘৰৰ কিস্তিত দিব লগা হয়। পুৱা ওলাই সন্ধিয়া আহে। এতিয়া তেওঁৰ জীৱনত এয়াই থাকিলগৈ। এদিন বোপাই, দূৰণিত মোৰ এজন সম্বন্ধীয় ভাই আছে, চহৰত থাকে। এটা ভাল চাকৰি কথা কৈছিলে। ইয়াত ইমান কম পইচাৰে চলিবও পৰা নাই আৰু ইফালে পইচাও দি থাকিবলগীয়া হয়। কিন্তু মা, মই তোক এৰি কেনেকৈ যাওঁ? তোক ইয়াত কোনে চোৱা চিতা কৰিব? আশিছে চহৰ যাবলৈ এবাৰতে মানা কৰি দিলে। তেওঁ এঠাইত পাৰ্ট টাইম ৰাতি কৰা কাম এটা ল'লে। এদিন তেওঁ নিজৰ ৰাতি কৰা কামৰ পৰা উভতি আহিছিল। তেতিয়া তেওঁ এটা শব্দ শুনা পালে। আশিছে চাৰিওফালে চাই, কিন্তু আন্ধাৰ হোৱাৰ কাৰণে তেওঁ একো দেখা নেপালে। কোন হয় ইয়াত? তেতিয়া আশিছৰ চকু সেই গছজোপাত পৰিল য'ৰ পৰা সোণালী পোহৰ ওলাইছিল। আশিছ গছজোপাৰ ওচৰলৈ যায়। কি হ'ল আশিষ? এতিয়া তুমি মোৰ ওচৰলৈ আহিবলৈ এৰি দিলা? সদায় এইফালদি ওলাই যোৱা আৰু নোচোৱাই তুমি। কি কম মিত্ৰ, সেয়া শৈশৱ আছিল। মই সৰু আছিলোঁ,
সেইকাৰণে একো বুজি পোৱা নাছিলোঁ। লাগিছিল যে জীৱনত সকলোখিনি বৰ সহজে বিচাৰি পোৱা যায়। আৰু এতিয়া যেতিয়া ডাঙৰ হৈ গ'লোঁ তেতিয়া গম পাইছোঁ যে কি কৰিব লাগে জীৱন চলাবৰ কাৰণে। তোমাক বহুত চিন্তিত যেন লাগিছে। সৰু থাকোঁতেওতো তুমি গোটেই সমস্যা মোকেই কৈছিলা। কোৱাচোন কি হ'ল? কি ঠিক মই তোমাক সহায় কৰোঁৱেই বা। জানানে মিত্ৰ, মোৰ দেউতা ঢুকালে। তাৰ পাছত আমি গম পালোঁ যে যিটো ঘৰত আমি আছোঁ সেইটো ঘৰত দেউতাই বন্ধকত ৰাখিছিল। এতিয়া তাক মুকলি কৰিবৰ কাৰণে মই দিনে ৰাতিয়ে পৰিশ্ৰম কৰোঁ। কিন্তু ঋণ ইমান বেছি যে গোটেই জনম লাগি যাব। ইমান চিন্তিত হোৱাৰ প্ৰয়োজন নাই। এই কামত মই তোমাক সহায় কৰিব পাৰোঁ। মিত্ৰ হোৱাৰ কাৰণে এইটোতো কৰিবই লাগিব। এতিয়া মোৰ শিপাৰ পৰা এক দিব্য ৰস ওলাব। তাৰ পৰা তুমি হাত ভৰাই এটা মোনা উঠাই ল'বা। নিশ্চয় তাৰ পৰা তোমাৰ সহায় হ'ব পাৰে। তেতিয়া আশিছে দেখে যে গছজোপাৰ শিপাৰ মাজে মাজে বহুত ধৰণৰ সোণালী পোহৰ ওলাইছে। আশিছে তাত হাত ভৰাই তেতিয়া তেওঁৰ হাতত এটা ৰঙা ৰঙৰ মোনা পালে। তেওঁ সেইটো খুলি চালে, তাত সোণৰ কিছুমান মুদ্ৰা আছিল। মইতো সৰুৰে পৰা তোমাৰ ওচৰলৈ আহি আছোঁ, কিন্তু মই গম পোৱা নাছিলোঁ যে তুমি যাদুকৰী গছ। কাৰণ তুমি কেতিয়াও মোৰ পৰা একো বিচৰাই নাই। যোৱা মিত্ৰ, ই তোমাক সহায় কৰিব। আৰু আহি থাকিবা। মোৰ ভাল লাগে যেতিয়া তুমি আহি যোৱা। আৰু কেতিয়াবা যিয়ে সমস্যা হয় তুমি আহি মোক ক'বা। আশিছে গছজোপাত সাৱটি ধৰে আৰু কান্দিবলৈ ধৰে। তাৰ পাছত তেওঁ সোণৰ মুদ্ৰা লৈ ঘৰলৈ আহে। তাত পুৰা 10টা মুদ্ৰা আছিল, যিটো ওজনতো বহুত কঠোৰ আছিল। পাছদিনা আশিছ চহৰলৈ গৈ সেই মুদ্ৰাৰ সলনি পইচা লৈ আহে আৰু নিজৰ ঘৰখন মুকলি কৰে। মই এবাৰ তোৰ দেউতাৰক ধেমালিতে কৈছিলোঁ যে চাই ল'ব, আমাৰ আশিছ এদিন ধনী মানুহ হ'ব। আৰু তই সেয়া কৰি দেখুৱালি। নাই মা, মই এতিয়া একো কৰি দেখুওৱা নাই। এয়াতো মোৰ যাদুকৰী গছৰ সহায়। পিছদিনা আশিছ সেই যাদুকৰী গছজোপাৰ ওচৰলৈ যায়। মিত্ৰ, তোমাক বহুত বহুত ধন্যবাদ। তোমাৰ সহায়ত মই মোৰ ঘৰ মুকলি কৰি ল'লোঁ আৰু তাৰ পৰা কিছুমান পইচাও মোৰ ওচৰত ৰৈ গৈছে। কিন্তু মই জানো যে মই গোটেই জীৱন চাকৰি কৰি মোৰ পৰিয়ালটো মই চলাব নোৱাৰিম। সেইকাৰণে মোক আৰু অলপ সহায় কৰা, যাতে মই মোৰ কাম আৰম্ভ কৰিব পাৰোঁ। ঠিক আছে মিত্ৰ, তোমাক যিমান ধন লাগে তুমি মোৰ পৰা ল'ব পাৰা। পাছত আশিছে এটা মোনা আৰু উলিয়ালে আৰু তাৰ পৰা পোৱা পইচাৰে তেওঁ সেই গাঁৱত নিজৰ বেপাৰ আৰম্ভ কৰিলে। সন্ধিয়া সময়ত তেওঁ এবাৰ নিজৰ মিত্ৰক ধন্যবাদ জনাবলৈ নিশ্চয় যায়। বেপাৰ আৰম্ভ কৰাৰ পাছত তেওঁৰ বিবাহ এজনী সুন্দৰ কন্যাৰ লগত হ'ল। এতিয়া আশিছৰ জীৱনত সকলোবোৰ সন্তুলিতভাৱে চলি আছে। তেতিয়া এদিন তেওঁ গম পালে যে গাঁৱৰ এটা ৰাস্তা চহৰৰ লগত সংযোগ কৰাৰ বাবে বনাই থকা হৈছে, যাৰ মাজতে সেই গছজোপা পৰে। যেতিয়াই আশিছে এই কথা গম পালে, তেওঁ দৌৰি তালৈ যায়। আপুনি এই গছজোপা কাটিব নোৱাৰে। এই গছ ইয়াত বহুত বছৰৰ পৰা আছে। আৰু এইদৰে সেউজীয়া ফলেৰে ভৰা গছজোপা তোমালোকে কেনেকৈ কাটিবা? ৰাস্তা ইয়াৰ ওচৰে পাজৰেও বনাব পৰা যায়। গছটো কাটিবই লাগিব, কাৰণ গছজোপা ৰাস্তাৰ মাজত পৰিছে। ওচৰে পাজৰেতো গছ আছে, এজোপা গছ কাটিলে একো নহয়। এই গছটো মই কাটিবলৈ নিদিওঁ। ইয়াৰ কাৰণে লাগিলে মোৰ জান লৈ লওক। চোৱা, তুমি যিয়েই হোৱা, তুমি আমাৰ কামত বাধা দিছা। যেতিয়া ইয়াৰ আন কোনো মানুহৰ সমস্যা নাই, তেতিয়াহ'লে তোমাৰ কিহৰ সমস্যা? কাৰণ এইজোপা মোৰ গছ, মই খুব ভাল পাওঁ এইজোপাক। সেইকাৰণে তুমি কাটিব নোৱাৰা। ইয়াৰ বাহিৰে কিবা উপায় আছে যদি তাক কোৱা। এটা কাম হ'ব পাৰে, আমি এই গছজোপা শিপাই চিপাই উলিয়াই বেলেগ জেগাত ৰুই দিম। তেতিয়া ঠিক আছে, আপুনি এই গছজোপা উলিয়াই মোৰ ঘৰৰ চোতালত লগাই দিয়ক। কিন্তু মই ইয়াক কাটিবলৈ নিদিওঁ। সকলো লোক গুচি যোৱাৰ পাছত আশিছে গছজোপাক সাৱটি ধৰিলে। মিত্ৰ, আজি তুমি মোক ৰক্ষা কৰি কৈ দিলা যে তুমি বহুত ভাল মানুহ, আৰু মই খুব সুখী হ'ম যদি মই তোমাৰ লগতেই থাকোঁ। পিছদিনা মেচিনৰ দ্বাৰা সেই যাদুকৰী গছজোপা পুৰা শিপাৰে সৈতে উঘালি আশিছৰ ঘৰৰ চোতালত ৰুই দিয়া হ'ল। আশিছে বৰ ডাঙৰ সকাহ পালে যে তেওঁ মিত্ৰক বচাই দিলে। এতিয়া আশিছৰ ঘৰৰ ওচৰ পাজৰৰ ল'ৰা-ছোৱালীৰ যথেষ্ট ভিৰ লাগে, কাৰণ সেই গছজোপাত লগা ফল ল'ৰা-ছোৱালীহঁতে খুব ভাল পায়। সেই গছজোপাই নিজৰ আশে পাশে ইমান উজ্জ্বলতা দেখি বহুত সুখী হয়।